সো ওকে আজি হৈছে 4 জানুৱাৰী আৰু প্ৰায় ব্লগ দিয়ে আছোঁ যিমানখিনি পাৰোঁ আৰু এতিয়া গৈ আছোঁ মই বৰপেটা ৰোডলৈকে কিন্তু আজি বাইক অনা নাই এইপিনে বিখাঙৰ বাইক অকস্মাত লগ পাই গ'লোঁ মানে আজি ইণ্ট্ৰ'টো যেতিয়া অলপমান ঘৰৰ পৰা আহিয়ে দিলোঁ আৰু এইপিনে কংকন আছে গাইছ আজি মই বাইক চাইক অনা নাই ইয়াৰ কিবা এটা কামত আহিছোঁ চ' এতিয়া মই ইয়াৰখন চলাওঁ মানে এণ্ট্ৰ'খন অলপ চলাওঁ তাৰপিছত ইয়াৰ লগত উঠিম ইয়াৰখনতো অলপ মটৰ ব্লগিং কৰিম বাইকৰ লগত ন' মেটাৰ গাইছ চিচি মেল নাই চলাব পালে হ'ল চাই থাকিলে হ'ল নেকি ভাই হয় হয় আৰু ডাইৰেক্ট কলেজৰ পৰা আহিছে নেকি কলেজত মানে তেল ভৰাব যাব আমি ৰ'দৰ পিনে গৈ আছোঁ চ' একেলগে যাওঁ এতিয়া ব'ল চ' বলক গাইছ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আমাক ৰাইট গ'লোঁ মটৰ ব্লগিঙত আৰু ইয়াৰ বিখাঙত 125 এইখন এণ্ট্ৰ'খন চলাই আছোঁ মানে স্কুটি একচুৱেলি মই মানে চলোৱা তেনেকৈ নপৰে মানে লগত তেনেকৈ স্কুটি নায়েই বেছি চ' এনেকৈ মটৰ ব্লগিং চাগে আজি ফাৰ্ষ্ট স্কুটিত যিকি নহওক এতিয়া গৈ থাকোঁ ইয়'বলৈ যায় মানে বৰপেটা ৰোডলৈকে এই কলেজৰ পৰা ডাইৰেক্ট আহি গৈছে ত' গৈ থাকোঁ এতিয়া লাহে লাহে পিছত কংকন আছে আৰু মজা লাগি আছে গাড়ী চলাই এনেইতো মানে এনেকৈ মটৰ ব্লগিং কৰা নহয় মোৰ তথাপি কিবা এটা ভাল লাগি আছে আৰু গিয়াৰ চিয়াৰ লগাব লগা নাই ডাইৰেক্ট পকাই দিওঁ আৰু যাওঁ আৰু এইখন টপ স্পীড কিমান যায় টপ স্পীড কিমান 103-104 মান পালে উঠাই পাইছে ত' ওপৰতো যাব পাৰে বাৰু উঠোৱা নাই কিজানি যিকি নহওক এতিয়া গৈ থাকোঁ গাইছ তেনেকুৱা ৰাস্তাত মানে একদমে ইমান এটা স্পীডত যাবই নোৱাৰি স্কুটি বাৰু বেলেগ কথা বাইকো হওক স্কুটি হওক এনেকুৱা ৰাস্তাত মানে বেছি জোৰে যাব নোৱাৰে কাৰণ কোনপিনেৰে কি ওলাই আহে একো ঠিকে নাই এইপিনে গৰু আহিব পাৰে এইপিনে ছাগলী আহিব পাৰে এনেকৈ কুকুৰ আহিব পাৰে নাইবা সৰু সৰু বাচ্চা আহিব পাৰে ত' সেইকাৰণে সাৱধান ইয়াতে বেছি জোৰে যাব নোৱাৰি গাইছ ত' সেইকাৰণে আমি জোৰে যোৱা নাই 41 42 এনেকৈ আছে কি প্ৰগ্ৰেম আচ্ছা সম্প্ৰদায় উৎসৱ বোলে কিবা ত' গাইছ ইয়াতে কিবা ফেষ্টিভেল হৈ আছে ইয়াতে নুহুমো আৰু এতিয়া আমি সোনকালে ৰ'দত যাব লাগে ৰ'দৰ পৰা আৰুতো জানে স্বৰ্গত যাম চাগে কি হয় নাজানো আৰু টাইম হ'লে বা এইবিলাক ট্ৰেডিশ্যনেল চব আদিবাসী গ'লে ভাল লাগিল হয় কিন্তু এতিয়া টাইম নাই হাতত আমাৰ সেইকাৰণে নাযাওঁ আৰু গাইছ আৰু এইটো ৰাস্তা একদম বেয়া বিখাং এইটো ৰাস্তা একদম বেয়া না এক্সিডেণ্ট হৈ থাকে গাইছ ইয়াতে অলপমান সাৱধান যাব লাগে সেইকাৰণে মানে ৰাস্তাটো বেয়া প্লাছ এনেকৈ আহি থাকে এনেকৈও আহে ডাইৰেক্ট লাগি যায় মই বহুত মানে নিউজ পাইছোঁ সেইদিনা ইয়াতে ল'ৰা দুজন মৰিছে মানে সেই আৰু সাৱধানে আহক আমি পিনে পেট্ৰলটো ভৰাই লওঁ এইখনত 100 টকাৰ তেল ভৰালে আমি আপ ডাউন কৰিব পাৰিম পইচা বছৰৰ কাৰণে আহিছোঁ গাইছ এইখনলৈ কাৰণ ইয়াৰ ঘৰৰ হয় 100 টকাত গাইছ ধুনীয়াকৈ আপ ডাউন কৰিব পাৰিম একেবাৰে বুদ্ধি মোৰখন আনিব লাগিলে কমেও 400 যদি চৰবকত মানে চৰবকত যোৱাৰ কথা হৈ আছে যদি চৰবকত গ'লে 500 ইয়াতে হ'ব 200 গাইছ 300 টকাতে ধুনীয়াকৈ খাম দুজনে অলপমান দূৰ আহিয়ে এইটো খাই লওঁ হাতটো মাৰিম নাকি ভাই ত' এইটো খাই লগ পাই আছোঁ মানে গৈ থাকোঁ এইটো খাই মানে ঘৰত একো খাই অহা নাই তাকে চাই পালোঁ বৰপেটাত আৰু ইয়াতে কিবা অলপ চাওঁ ভাল লাগিলে ল'ব পাৰোঁ চাই যাওঁ ইয়াতে চাহতে আৰু কি আছে চাহতেতো পইচা নালাগে না বেলেগ দিন নিমে দেখোন দিয়ক বুঝছে না এটা তোমাক মই দিলো কারণ শুনবা আমি দোকানি মানুষ আমার প্রসেস নয় আমি এক মলস করলো 20 টাকা কিন্তু এক পিস মালে আছে কি মোর কারণে পয়সা লো তোর কারণে ভালো দিছিলি না হাত দাম খেলবা যাইছি না কি বলে তার 100 বেশি দিবে না দে আর মরে ভুল তো এটা কিবা এটা খাই লো গাইস ওলাই যাব লাগে তোর কি কাম আছে আমার সে শিখর লবা আছে এক কার্টন শিখর এক কার্টনে খাবি দিকামা তোকাই সঁচাকৈ ল'ম মিছাকৈ কোৱা নাই কিন্তু আমাৰ বিক্ৰীৰ কাৰণে লাগে আমি নাখাওঁ বাৰু আৰু গাইছ যাবি নে নাযা হা আৰু এটা লৈ গৈ আছোঁ ক'ত যাম কৈ আছোঁ লাহেকৈ হৈ গ'ল মানে বজাৰ চজাৰ কৰা হৈ গ'ল ৰ'দত এতিয়া আমি গৈ আছোঁ বেকী মহোৎসৱ চৰবগত আৰু বেকী মহোৎসৱ মানে কি বেকীৰ মানে কি
পাৰত হৈ আছে তো কি হয় চাওঁ মানে ফটোটো বহুত দেখিছোঁ লগৰবিলাকে মানে অৰ্গেনাইজ কৰিছে মানে মোকো কৈছিলে কি আহি যাবি তো চাওঁ কি হয় কি দেখাব পাৰোঁ এতিয়া ৰাতি হ'ব ইপিনে চাওক চৰবগৰ ফালে পূৰা ছানছেট হৈ আছে গাইজ এতিয়া গৈ থাকোঁ এই ব'লা বাইকখন ক'ত এলি চ' গাইজ গৈ থাকোঁ এতিয়া মানে গাড়ীৰ শব্দ আহি আছে হাইৱেত আছোঁ আৰু বেকি মহোৎসৱলৈকে বেছি দূৰ নাই আৰু এইপিনে গ'লে হৈ যাব এইপিনে এই ফ্লাক্স ধৰি আছে দেখাই দিম মানে মুখখন চ' এতিয়া দুয়োজনে যাম বেকি মহোৎসৱ আপোনালোকক দেখাম হৈ গ'ল বাইক চাইক থৈ দিলোঁ আৰু এতিয়া গৈ আছোঁ বেকি মহোৎসৱলৈকে সেইপিনে চাওক মহোৎসৱ বাৰু ৰাতি কেনেকুৱা পিকচাৰ আহে নাজানো তথাপি চেষ্টা কৰি আছোঁ আপোনালোকক দেখাবলৈকে চ' এতিয়া গৈ থাকোঁ নদীৰ পাৰে পাৰে বেকি মহোৎসৱ যিহেতু বেকি ওচৰত থাকিব লাগিব হয়নে নহয় এইপিনে আহি পালোঁ মানে এইপিনে আছে গেটখন ইয়াতে অলপ পোহৰ পাই ব্লগটো কৰি লৈছোঁ এতিয়া গৈ থাকোঁ আৰু লাহেকৈ চ' গেটখন দেখুৱাই আছোঁ গাইজ বেছি মানে কি ভালকৈ নাহিব পাৰে এইপিনে চাওক কি ধুনীয়া মজাকৈ বনাইছে অকণা এইপিনে চাওক মানে কি কিবা কিবি বনাইছে আৰু এনেকৈ ঘৰুৱা থলুৱা হেৰিৰে গেটখন মজা লাগি আছে চাওক এইপিনে মানুহ আহিছে বে বহুত ঠাণ্ডাও লাগি আছে গাইজ চ' ঠাণ্ডাও লাগি আছে গাইজ কি ক'ম আৰু এতিয়া চাওঁ কি আছে ইয়াতে কি নাই সোনকালে ওলাই যাব লাগে পুৰা বেকি মহোৎসৱত এতিয়া মানে কি চেলফিৰ কাৰণে আৰু বেকি মহোৎসৱ লিখা আছে আৰু এইপিনে সুধা বালি বেছি মানুহ নাই আজি এইপিনেতো আছে মানুহ বাৰু গাইজ ভালকৈ দেখুৱাই আছোঁ আপোনালোকক ইয়াৰ পৰা ওলাই যাওঁ বেলেগত দেখা পাব চ' চাই থাকক ভিডিঅ'টো সিমান এটা মানে যিমান ভাবিছিলোঁ তেনেকুৱা একো নাই মানে সুধা বালি গাইজ মানে নদীৰ ওচৰততো বালিয়ে হ'ব ন অভিয়াছলি চ' ইয়াৰ পৰা ওলাই যাওঁ বাকী দোকান চোকান আৰু অলপ আছে দেখুৱাম বাৰু চাই থাকিব একদম বালি গাইজ পুৰা সুমি যায় জোতা চোতা ভাই নামটো কি ৰবিউল ইছলাম তোমাৰ মোৰ আব্দুল চালাম মোৰ নাম আৰু তোমাৰ সোৱেলাতাৰ আৰু ফটো উঠি আছে কেনেকুৱা লাগিল ইয়াতে আহি ভাল লাগিছে বহুত মজা না চ' আমাৰো ভাল লাগিছে ইহঁতক লগ পাই এতিয়া আগলৈকে গৈ থাকোঁ পইণ্টৰ দৰে আৰু এইপিনে চাওক জাপি আছে ধুনীয়াকৈ অসমীয়া তাৰপিছত গামোচা আছে সেইপিনে ভাইহঁতে ফটো উঠি আছে চাওক কি ধুনীয়া লাগি আছে মই উঠিম বাৰু ইয়াতে চাওক কিবা এটা ভাল লাগি আছে সেইপিনে চাওক মঞ্চ মানে ছিংগাৰ কিছুমান আহিব চ' ইমান ৰেডিলৈকে বাৰু নাথাকোঁ এতিয়া ঘৰলৈকে গুচি যাম আৰু যিহেতু ৰাতি হৈছে বাৰু থাকিলে বাৰু দেখা পালোঁ কি মানে কি আছে চ' বেছি টাইম নাথাকোঁ আৰু ইয়াতে চ' এতিয়া ইয়াৰ পৰা ওলাই যাওঁ ইয়াত জোতা ল'ব আছে ৰ'দত জোতা ল'বি না জোতা চ' ইয়াত জোতা ল'ব আছে চ' ইয়াৰ পৰা এতিয়া ওলাই যাওঁ আৰু গাইজ বেছি ভিডিঅ' কৰা নাই ভিডিঅ'টো চাগে আজি ছুটিয়ে হ'ব যি কি নহওক এতিয়া গৈ থাকোঁ আৰু এইপিনে চাওক কি কৰিবি এইটো ভৱিষ্যত গাইজ চাওক ময়ে ভবা নাই ই ভাবিছে কিন্তু ধুলেনি উঠে বোলে কি ক'ম আৰু চলা প্ৰিণ্ট কৰিব পাৰিব ইয়াতে কৰিলে তেনেকুৱাই আৰু মানে মেলাৰ দৰে চ' ঘৰত যাৱা এংগে ৰাস্তাত এনে কৰবা নালাগে গম পাইছা ব্ৰ বল সৰু চলি চ' গাইজ এনে ফাল্টু কৰিছে হেল্ল' গাইজ হয় দে জানা দেখোন বহুত থেংক ইউ ব্ৰ তাত আহিছোঁ অলপমান কি জোতা চোতা চাম ঐ পালি না নাই এইটো পিন্ধি চাইছোঁ কেনে লাগে পিন্ধিছা একবাৰ দেখাই দিছে বান্দৰ টপি গাইছ পিন্ধিছা নিপিন্ধে গাইছ মানে মেজি বোলে মানে বেকি কি ফেষ্টিভেলত গ'লোঁ একো নাই ইয়াতে অলপমান বস্তু দুইজোৰা আছে বেছি নাই দুইজোৰা আছে বোলে যাম কিবা কিবি খাই ভালকৈ খাব লাগিব কিবা এটা একোতো হোৱাই নাই দিনটো এনেই গ'ল ওপৰত উঠি নাই কিয় কিবা গাৰ্লফ্ৰেণ্ডক লৈ কিবা ল'বি নাই লেডিছে আছে ওচৰত লেডিজৰ দিখা তই যদি চেলেঞ্জ আছে লেডিছে ওপৰত মৰে ফুল গাইছ বলক নুঠো বল এনে কৈছে গাইছ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই দেই একো ভুল কি পেংটা পেংটিকে বুলি আছা ঠিক আছে এতিয়া ইয়াৰ পৰা ওলাই যাওঁ মানে এডাপ্টাৰ আছে মাইক আছে কিন্তু মানে কি কভাৰটো নাই GoPro Hero 10ৰ চ' 8ৰ আছে তেনেকৈতো নহ'ব ন সেইকাৰণে একেবাৰে ল'ম যিমানখিনি ল'ম সেইকাৰণে এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু গাইছ বেড লাক চ' নাপালোঁ সেইখিনিয়ে যাই পালোঁ ঘৰ মানে কালি ৰাতি হৈ গ'ল তেনেকৈ ভিডিঅ'টো শেষ কৰা নাছিলোঁ আজি ৰাতিপুৱা ভিডিঅ'টো শেষ কৰি আছোঁ মানে তেনেকৈ বিশেষ সিমান এটা ভিডিঅ' কৰা নহ'ল বেকি মানে কি মহোৎসৱত ৰাতিহে মানে ভাল প্ৰগ্ৰেম আছিল চ' আমি সন্ধিয়া গৈ আহিলোঁ যি কি নহওক ভিডিঅ'টো ইয়াতে কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰক আৰু গাইছ সদায় নিচিনাকৈ কষ্ট মই কৰি যাওঁ মৰম দিয়ক চ' আজিলৈ বাই বাই গাইছ চি ইউ এগেইন নেক্সট ব্লগ এণ্ড নেক্সট লাইফ বাই বাই